নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত এটা ভিডিঅ' আপলোড দিছোঁ। আজি সকলো বন্ধু বান্ধৱে দেখিছোঁ, যিহেতু ইউটিউবত সকলো বন্ধু বান্ধৱ টিপাম মন্দিৰলৈ আহিছে। তেনেকৈ মোৰো আহিব বহুত ইচ্ছা আছিল, যিহেতু আজি আহিলোঁ। অকণমান শ্বৰ্টকৈ এটা সৰুকৈ ভিডিঅ', যিহেতু ইয়াত দেখিছে টিপাম মন্দিৰৰ চৌপাশটো, যিহেতু ওপৰৰ পৰা বহুত ভাল লাগে ইয়াত দেখিবৰ কাৰণে। ইয়াৰ চিৰিবিলাক যিহেতু ধুনীয়া পৰিৱেশ, আহিব যদিহে অহা নাই, বহুত ভাল লাগে। যিহেতু ইয়াত দেখিছে মানুহৰ সমাগমো বহুত বেছি, বন্ধু বান্ধৱ লগ পোৱা যায়। লগতে আহি এনেকৈ ওপৰৰ মন্দিৰটো পালোহি। এয়া মন্দিৰ, ইয়াত দেখিছে মন্দিৰটো। এই মন্দিৰৰ ওপৰৰ পৰা কাৰণে বহুত ভাল লাগে। চৌপাশটো বহুত সুন্দৰ, অতি সুন্দৰ। ইয়াৰ পৰা আমাৰ বুঢ়ীদিহিং, যিখন বুঢ়ীদিহিং নদী, এইখনো ধুনীয়াকৈ দেখিব পোৱা যায় ওপৰৰ পৰা। যিহেতু ইয়াত দেখিছে বুঢ়ীদিহিংখন ইমান ভাল লাগিছে। যিহেতু আপোনালোকে যদি বন্ধু বান্ধৱীসকল অহা নাই, তেপাক আহি যাব। জয়পুৰৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আঁতৰ হ'ব, 4-5 কিলোমিটাৰ। যিহেতু সুন্দৰ পৰিৱেশ, আহিব আপোনালোকেও। ইয়াত দেখিছে বহুত মানুহৰ সমাগম হয় ইয়াত। হাই ভণ্টি, আও, যিহেতু নক'বা আৰু। ইয়াত দেখিছে সুন্দৰ ভাল লগা। যিহেতু বন্ধু বান্ধৱীসকল তাৰ পৰা আহিলোঁ, আহি মেলি ইয়াত এতিয়া আকৌ যিখন উশাপুৰ দলং, উশাপুৰ দলং, বন্ধু সমাগম বেছি হয়। বহুতে ভিডিঅ' শ্বুটিঙৰ কাৰণেও আহে, ফটো লয়। যিহেতু বন্ধু বান্ধৱীসকল এনেধৰণে সৰুকৈ ছুটি কৰি যিহেতু গৈছিলোঁ, মনত ৰখাব। এইটো আপলোড দিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে যদি নতুন হয় আগবাঢ়ি যাব কাৰণে সহায় কৰিব, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলাইকনটো প্ৰেছ কৰি দিয়ে। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।